ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোত তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰকৃতিত ঘটা কিছুমান ঘটনা এই পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো মনোযোগ দি চাবা। কেতিয়াবা আমি নভবাকৈ আশা নকৰাকৈ কিছুমান বেয়া পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয়। এই পৰিস্থিতিবোৰক আমি দুৰ্যোগ বুলি কওঁ। দুৰ্যোগ হ'ল এনে এটা অৱস্থা যিটো অৱস্থাত মানুহৰ জীৱন আৰু সম্পত্তি বিনষ্ট হয়, মানুহৰ নিৰাপত্তা নোহোৱা হয়। যিবোৰ দুৰ্যোগ আকস্মিকভাৱে ঘটে তেতিয়া আমি প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ। এটা কথা মনত ৰাখিবা, প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত মানুহৰ কোনো হাত নাই। দুৰ্যোগ মানে কি বা প্ৰাকৃতিক দুৰ্যোগ মানে কি নিশ্চয় বুজি পালা। ভিডিঅ'টো ভালকৈ চাবা আৰু কথাখিনি মনত ৰাখিবলৈ যত্ন কৰিবা বা বুজিবলৈ যত্ন কৰিবা।